যে UPPL আমাৰ BJP AGP সন্মিলিত গণশক্তিৰ সমৰ্থিত প্ৰাৰ্থী UPPL জলেন দৈমাৰী ডাঙৰীয়াই যে বিপুল ভোটত জয়যুক্ত হ'ব এই কথা নিশ্চিত আৰু জনসাধাৰণে তেখেতক অভিলেখ সংখ্যক ভোটত জিকাবৰ বাবে আজি এনেধৰণৰ সমবেত হৈছে। মই তামোলপুৰ সমষ্টিৰ সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক বন্ধুসকল আপোনালোকেও পুৱা গধূলি বহু কষ্ট স্বীকাৰ কৰিছে এই নিৰ্বাচনক আপোনালোকে যাতে সফল ৰূপত সম্পূৰ্ণ হয় তাৰ বাবে আপোনালোকে কষ্ট কৰিছে। সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ। স্যার কংগ্রেসে সকলোকে আহ্বান জনাইছোঁ।